অমৃত বৃক্ষ আন্দোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু এই আন্দোলনৰ নামত কোটি টকা ৰাজকোষৰ ধন খৰচ কৰা আমাৰ মুখ্যমন্ত্ৰী 1 কোটি গছপুলি ৰুই বিশ্ব অভিলেখ গঢ়িবলৈ যি ধৰণে প্ৰচাৰ আৰু ৰাজকোষৰ ধন অপব্যয় কৰিলে সেয়া যিকোনো এজন সচেতন নাগৰিকৰ বাবে অসহ্যকৰ গছপুলি ৰোৱা গছবনক সুৰক্ষা কৰি আমাৰ পৰিৱেশ তন্ত্ৰ বচোৱাৰ আমি সদায় পক্ষপাতী আৰু এয়া আমাৰ দায়িত্ব কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিৱস উদযাপন কৰিবলৈ ৰাজকোষৰ ধনৰ অপব্যয় কৰি একেদিনাই এই ভাদমহীয়া ৰ'দৰ সময়ত গছপুলি ৰোপণ কৰি পৰিৱেশ বচোৱাৰ অভিনয় কৰাটোহে হাস্যকৰ এই সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়া বিৰোধী দলপতি অসম বিধানসভা যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন আছিল আৰু এই জন্মদিন পালনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অমৃত বৃক্ষ আন্দোলনৰ নামত কোটি কোটি টকাৰ ৰাজহুৱা ধনৰ যি অপচয় কৰি গছপুলি ৰোৱাৰ এক কাণ্ড কৰিলে ইয়াক মই তীব্ৰভাৱে গৰিহণা দিওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন্মদিনৰ শুভেচ্ছা সকলোৱে জনাব লাগে ময়ো আজি তেখেতৰ জন্মদিনৰ শুভেচ্ছা জনাইছো কিন্তু বহু সময় ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ বাবেই অমৃত বৃক্ষ উৎসৱ পালন কৰাৰ নামত ৰাজকোষৰ পৰা যেনেধৰণে ধন অপব্যয় কৰিলে আৰু এই ভাদ মাহত যি সময়ত প্ৰচণ্ড গৰমৰ বাবে মানুহৰ বাবেও এটা অসহ্যকৰ পৰিস্থিতি হয় আৰু যি বিষয়ে পৰিৱেশবিদসকলে কৈছে যে গছপুলি ৰুলে মানে ইয়াৰ কিমান শতাংশ গছপুলি জীয়াই থাকিব তাৰ কোনো নিশ্চয়তা নাই তেনে সময়ত একমাত্ৰ প্ৰচাৰৰ বাবে কিছুসংখ্যক বচা ঠিকাদাৰক লাভ দিবৰ বাবে আৰু নিজৰ এক আত্মপ্ৰচাৰৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এনেধৰণে গছপুলি ৰোৱা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় এই গছপুলিসমূহৰ বহু অঞ্চলৰ পৰা দেখা পোৱা গৈছে কেতবোৰত গছৰ ডালপাত নাই কেতবোৰত গছৰ ঠাৰি নাই আৰু কোনো ব্যৱসায়ীয়ে একেদিনাই এই গছপুলি ৰুই যাতে অসম চৰকাৰে ৰেকৰ্ড কৰিব পাৰে তাৰ বাবে যেনেধৰণৰ গছপুলি হ'ব লাগে সেইখিনিৰ ন্যূনতম মানদণ্ডও নাৰাখি গছপুলি যোগান ধৰিছে আৰু ইয়াৰ বাবে এক বৃহৎ কেলেংকাৰী আগন্তুক সময়ত অসমত উন্মোচন হ'ব এই কথা নিশ্চিত যি সময়ত পৰিৱেশবিদ যাদৱ পায়ঙে একক প্ৰচেষ্টাৰে এখন বৃহৎ অৰণ্যভূমি বালিচৰত কৰিলে সেইখিনি সময়ত তেখেতেও যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী মহোদয়ে সতৰ্কবাণী শুনাইছিল যে এই সময়ত আমি গছপুলি ৰোৱা উচিত নহয় কিন্তু একমাত্ৰ আত্মপ্ৰচাৰ ঠিকাদাৰক লাভ দিবলৈ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৈলমৰ্দন কৰিবলৈ অসম চৰকাৰে এনেকৈ ৰাজহুৱা পুঁজিৰ যি অপচয় কৰিলে ই গৰিহণাযোগ্য আৰু ইয়াৰ আগন্তুক সময়ত নিশ্চিতভাৱে আমি তদন্ত কৰিম যাতে ইয়াৰ প্ৰকৃত পুঁজি ব্যয় কেনেধৰণে হ'ল সেই কথাখিনি আমি চিন্তা কৰিব পাৰো এই চৰকাৰৰ কৰ্ম প্ৰায় বুজিব পাৰি যে পৰিৱেশ বচোৱাটো চৰকাৰৰ উদ্দেশ্য নাছিল তেওঁলোকৰ উদ্দেশ্য আছিল মাত্ৰ চৰকাৰী ধনেৰে ৰেকৰ্ড কৰা কিন্তু অসমৰ যেতিয়া বিজেপি চৰকাৰক অসমলৈ অনা হৈছিল সেইখিনি সময়ত কিন্তু আমি নিবনুৱা সমস্যা সমাধান 24 ঘণ্টা বিজুলী বাতি যোগান অসমৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বানৰ পৰা অসমক পৰিত্ৰাণ দিয়া কৃষকসকলক সকাহ দিয়া আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা চাহ বাগানৰ শ্ৰমিকসকলক ন্যূনতম 351 টকা মজুৰি প্ৰদান কৰা এনেধৰণৰ কেতবোৰ আমি ঘোষণাৰ বাবেহে অসমৰ ৰাইজে বিজেপি দলক ভোট দিয়া বুলি ক'ব বিচাৰো ৰেকৰ্ড কৰিবলৈ গিনিজ বুকত নাম ৰাখিবলৈ আৰু চৰকাৰী ধন অপচয় কৰিবলৈ অসমৰ ৰাইজে বিজেপি চৰকাৰক নিৰ্বাচিত কৰা নাছিল আৰু এনে কাৰ্যৰ দ্বাৰা এটা পলায়নবাদী মনোভাৱহে মুখ্যমন্ত্ৰীয়ে দেখাইছে City Report, Amrit News, Guwahati. অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ